মিলনপুৰ বৰবস্তি ৰাজহুৱা নামঘৰ গুৱাহাটী মহানগৰীৰে এটা চুকত এটা ভিতৰুৱা পাহাৰ অঞ্চলত অৱস্থিত। এই নামঘৰটোৱে আপোনালোকক দেখুৱাব এক সুন্দৰ নিদৰ্শন অনৈক্যৰ মাজত একতাৰ। ইয়াতে মুখ্য আসনত বহা নামতি কেইগৰাকী, এগৰাকী যদি বড়ো মূলৰ, এগৰাকী হৈছে গাৰো মূলৰ আৰু এগৰাকী অসমীয়া। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে একলগ হৈ ইয়াতে সমন্বয়ৰ এখন ক্ষেত্ৰ গঢ় তুলিবলৈ চেষ্টা কৰিছে। আহকচোন আমি চাওঁ এই সমন্বয় ক্ষেত্ৰখন। নমস্কাৰ সকলোকে, মই ভাগ্যশ্ৰী বৰুৱাই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে, বিকজ আজি আমাৰ গাঁওখনত, এই গাঁওখন মই কৈ দিওঁ প্ৰথমতে, এইখন হৈছে মিলনপুৰ বৰবস্তি গাঁও। আৰু ইয়াতে অসমীয়া বড়ো সকলো মানুহ মিলিজুলি থাকে, নেপালীৰ পৰা ধৰি সকলো মানে জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে ভৰা এখন গাঁও। সংস্কৃতিৰ দিশটোত ইমান আগবঢ়া নহয় যদিও এতিয়া লাহে লাহে কিছুমান মানুহে চেষ্টা কৰিছে যাতে আমি আমাৰ সংস্কৃতিটো আগুৱাই লৈ যাব পাৰো, নেক্সট জেনেৰেশ্যনক দেখুৱাব পাৰো কি কেনেকুৱা কি হয়। ইয়াতে পোনপ্ৰথমবাৰৰ বাবে ভাগৱত যাত্ৰা আয়োজন কৰা হৈছে আৰু 3 দিনীয়া ভাগৱতৰ কাৰ্যসূচী ৰখা হৈছে। আজি 24 তাৰিখ, 24, 25, 26 তাৰিখলৈকে। 26 তাৰিখে কৃষ্ণ জন্মাষ্টমী আছে, গতিকে দিনে ৰাতিয়ে হ'ব সেইদিনা। কেনেকে কৰে কি কৰে, কিবা নিয়ম নীতি যদি ভুল হয় সেইবোৰ যাতে দেখুৱাই দিয়ে। আৰু বাকী এয়া চাই থাকক। ৰাতিপুৱা এটা অনুষ্ঠান গ'ল, আকৌ ইয়াৰ পাছত এতিয়া সহায় পাতি প্ৰতিষ্ঠা কৰিব, দশম কৰিব, তাৰ পাছত ভাগৱত প্ৰতিষ্ঠা কৰিব, ভাগৱত ভ্ৰমণ কৰিব। আজিৰ দিনটো যাবগৈ আৰু কৃষ্ণ আমি সমস্তজন একত্ৰিত হৈ আমাৰ ইয়াত মিলন ক্ষেত্ৰ, এইখন আমাৰ মিলনপুৰ বৰবস্তি মানে সমস্তজনৰ মিলন ক্ষেত্ৰ। এই সমস্তজন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমস্তজনে একত্ৰিত হৈ আমি এই 3 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত ভ্ৰমণৰ লগতে ভাগৱত 3 দিনীয়া অনুষ্ঠানেৰে আমি কৰিম বুলি ভাবিছোঁ। বৰাৰপুৰ মাধৱদেৱ তেৰা গুৰুজনাৰ আজি 13 তিথি, প্ৰথম দিনটো তেৰাৰ শ্ৰীচৰণত আমি সমস্তজনে প্ৰণিপাত কৰি আজিৰ পৰা আমি ভাগৱত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। এই যে অনুষ্ঠানবিলাক, এই সাংস্কৃতিক অনুষ্ঠানবিলাক পতাটো কিমান জৰুৰী নেক্সট জেনেৰেশ্যনৰ কাৰণে। ধৰ্মীয় দিশত যে ঈশ্বৰেই সকলোতকৈ শ্ৰেষ্ঠ, এই কথাটো আজি এই ভাগৱত অধ্যয়নৰ পিছত সকলো ৰাইজে এই কথাটো বুজি পাব। কিছুমান বিষয়বস্তু যিবোৰ নহ'বলগীয়া, কিছুমান কৰ্ম যিবোৰ ঘটি আছে, এই কৰ্মবিলাক কৰিবলৈ এই ল'ৰা ছোৱালীবিলাকে, উঠি অহা প্ৰজন্মই সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব বুলি ভাবিয়েই আমি হয় এইবিলাকত যিমান জড়িত হয়, আধ্যাত্মিক দিশটোৰ প্ৰতি যিমানেই গুৰুত্ব তেওঁলোকে প্ৰদান কৰিব, সিমানেই তেওঁলোকে সেই বিষয়বস্তুবিলাকৰ পৰা আঁতৰি থাকিব। এই মোৰ ক'বলগীয়া কৃষ্ণ। সকলোৱে আহি ইয়াতে অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানটো যাতে উঠি যাব পাৰে। এই মানুহৰ ভাগৱতৰ প্ৰতি মানে আমাৰ এই অঞ্চলত মানুহৰ মনটো আগ্ৰহী হ'ব। ঈশ্বৰে শ্ৰেষ্ঠ, ঈশ্বৰতকৈ আৰুনো কোন আছে। ঈশ্বৰৰ কৰ্মই কৰাটো ভাল। মানুহ আজিৰ দিনত অন্য কামত ব্যস্ত, যিহেতু তাৰ মাজত এই গুৱাহাটী মহানগৰীৰ কাষতে থকা এডোখৰ সৰু ঠাইত ৰাইজে এইগতে আগবাঢ়ি গৈছে। এইটো এটা ভাল অৱস্থাই হ'ব, মানে সমাজলৈ এটা ভাল বাৰ্তা যাব। আৰু আমি পতা উদ্দেশ্য হ'ল ঈশ্বৰৰ মংগলৰ কাৰণে পাতিছোঁ। ঈশ্বৰৰ মংগল হ'লে সকলোৰে মংগল, সেইকাৰণে ভাগৱত অনুষ্ঠানভাগ পতা হৈছে। প্ৰায় এইটো একো নামঘৰ চামঘৰ নাছিলে, এতিয়া নতুনকৈ নামঘৰ গঢ়া হৈছে। আমাৰ সকলো জাতিৰ মানুহ ইয়াত বাস কৰিছে, সকলোৱে জানো মিলা প্ৰীতি হয়। ইয়াতে এইখন গাঁওখন মানে মিলনপুৰ বৰবস্তি বুলি কয়, হয় নাই? আৰু তুমি এজনী বড়ো ছোৱালী হ'লেও তুমি নামঘৰলৈ আহিছা, তাৰপিছত নেগেৰা বজাইছা, ইমান ধুনীয়াকে নাম গাইছা, চব শিকিছা। চবে মিলা প্ৰীতিকে যদি আমি নিজৰ সংস্কৃতিটো আগুৱাই লৈ যাব পাৰোঁ, শংকৰদেৱে যিখিনি দি থৈ গৈছিলে, বা তোমালোকৰ যেতিয়া বাথৌ পূজা হয়, আমি যেতিয়া যাওঁ অসমীয়াখিনি আৰচ যেতিয়া একেলগে বহো, তেতিয়া ভাল লাগে, হয় নাই? যদিও বৰবস্তি নাম হয়, কিন্তু অকল বড়ো মানুহ নাই, বিভিন্ন জাতিৰ মানুহ আছে। তো আমি অকল
বাথৌ মন্দিৰত গৈ যে আৰজ গাম সেয়াও নহয়, নামঘৰত আহি আমি নাম গাওঁ, মানে ইয়াতে আহি কিনে বহুত কথা নজনা কথা আমি জানিব পাৰোঁ। চ' সেইকাৰণে আহোঁ, ভাল লাগি আহি কিনে। আপোনাৰ নামটো কৈ দিয়ক। শ্ৰী ফুলেশ্বৰী ৰায়। ফুলেশ্বৰী ৰায়। এতিয়া আপুনি ইয়াত নামঘৰলৈ আহে বা এনেকুৱা অনুষ্ঠানবিলাক হয়, কেনেকুৱা লাগে আপোনাৰ আহি? ভাল লাগে। ভাল লাগে। ভগৱানৰ ঠাইত আহিলে ভাল লাগে, সেইকাৰণে আমিও ভাল কথা শিকিব পাৰি। আজি আৰু কাইলৈ পৰহিলে আমাৰ এই দিনকেইটা ভালে কুশলে জনা। সকলো ৰাইজে এটা সেৱা কৰি প্ৰসংগ আৰম্ভ কৰিব লৈছে। আজি এই শৰাই প্ৰতিষ্ঠা কৰাৰ পিছত যিটো প্ৰসংগ কৰিব লাগে, এনেকৈয়ে সকলোৱে পদধূলা লৈ ভাগৱত আদৰিলে নিজৰ ঘৰে ঘৰে। তাৰপিছত ঘূৰি ঘূৰি আকৌ নামঘৰলৈ আহিলে। শেষত নামঘৰৰ 3টা পৰিক্ৰমা লগালে। তাৰপিছত ভাগৱতক আকৌ আগৰ স্থানত প্ৰতিষ্ঠা কৰিলে।
বা কোনো একো খোৱা নাছিলে গতিকে ভাগৱত ভ্ৰমণ শেষ হোৱাৰ পিছতে জলপান এমুঠি এমুঠি সকলোৱে মুখত দিলে তাৰ পিছতে দিনটোৰ এয়া তৃতীয়টো কাৰ্যসূচী মহিলাসকলে নাম ল'লে Hey guys, so আজি হল সেকেন্ড ডে ভাগৱতৰ আৰু আজি কি হ'ব দেখুৱাই আছো ভাত কেৰেলা দ্বিতীয়টো দিনত প্ৰথমতে প্ৰসংগ আৰু ভাগৱত পাঠ শেষ হৈ যায় তাৰ পিছত আকৌ মহিলাসকলে নাম লয় নাম সামৰণি হোৱাৰ পিছত এয়া সন্ধিয়া সকলো আহে নামঘৰটো সজাবলৈ যিহেতু নেক্সট দিনা জন্মাষ্টমী আছিলে গতিকে সকলোৱে আহি ধুনীয়াকৈ বেলুন চেলুন লগাই সজাই দিয়ে কৃষ্ণ হয় আহিবা নাই কৃষ্ণ জন্মাষ্টমী নে কালি ড্ৰেছটো পিন্ধিবা নাই কালি তুমি কি পিন্ধি আহিবা কালি মই ৰাধাৰ ড্ৰেছ তুমি ৰাধাৰ ড্ৰেছ পিন্ধি আহিবা হাই আৰু ই আৰম্ভ হয় তৃতীয়টো দিন প্ৰসংগৰ সৈতে যেতিয়া নেকি এই মায়া নামৰ অন্ধকাৰটো আঁতৰি যায় কেতিয়া যেতিয়া হৃদয়ত ভগৱন্তক স্থিতি কৰি লোৱা যায় এতিয়া এই মা দৈৱকীৰ গৰ্ভত মাতৃ দৈৱকীৰ গৰ্ভত আহি ভগৱন্ত স্থিতি ললে আৰু তেওঁলোকে যি জ্বালা যন্ত্ৰণাৰ মাজত ভোগ কৰি আছিল সেই জ্বালা যন্ত্ৰণা দূৰ হৈ গ'ল অৰ্থাৎ তেওঁলোকৰ সেই অন্ধকাৰ এতিয়া আৰু নাই
যদিও ৰাতি ঘূৰ অন্ধকাৰ তথাপি সেই অন্ধকাৰ এতিয়া আৰু না। ইয়াৰ তাৎপৰ্য আমি ভকত সমস্তই কি কৰিব লাগিব যে অন্ধকাৰ আঁতৰাবলৈ হলে ভগৱন্তক আমি হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব লাগিব, তেতিয়া আমাৰ অন্ধকাৰ বিলাক দূৰ হৈ যাব। অপৰাধ দিনে ৰাতি গুৰু আমি মহামূঢ় জন আমি প্ৰভু ভাগৱত পাঠ কৰি হোৱাৰ পিছত সকলোৱে এমুঠি জলপান গ্ৰহণ কৰে আৰু তাৰপিছত সন্ধিয়া আৰম্ভ হয় কৃষ্ণ জন্মাষ্টমী। কেইটামান কণ কণ ল'ৰা ছোৱালী আছে আৰু সিহঁতৰ কৃষ্ণ ৰাধা নাচিবলৈ বহুত মন, সেইকাৰণে মই ক'লোঁ যে ইহঁতক শিকাই দিয়ক আৰু নামঘৰত গধূলিকৈ নাচিব পাৰিব। সেইদিনাই সিহঁতক শিকাই দিলে, সেইদিনাই আয়ত্ব কৰিবলৈ চেষ্টা কৰিলে, যদিও ইমান ভালকৈ নাই পৰা, কিন্তু এবাৰ চেষ্টা কৰিছে, অহাবাৰলৈ আৰু ভালকৈ কৰিব বুলি আশা ৰাখিলোঁ। ওতো যুগুনা নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰস মস্তে গুণময় এতেকে জানিয়া হৰি তোমাৰ নাম সদা কৰিলোহু সাৰ কৃপাময়।
মিলনপুৰ বড়োবস্তিৰ এই বিশেষ নামভাগ 3 দিন ধৰি চলিছিল। আজি জন্মাষ্টমী যেহেতু আছে গতিকে একেলগে জন্মাষ্টমী উৎসৱ পালন কৰা গৈছিল। আৰু এই অঞ্চলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল ইয়াত একেলগে আমি যদি চাওঁ মেইন নামিতি কিগৰাকী যি 3গৰাকী বহি আছে, এগৰাকী গাৰোমূলৰ, এগৰাকী বড়োমূলৰ আৰু এগৰাকী আমি অসমীয়া অন্যান্যমূলৰ। গতিকে এই অঞ্চলটোৰ যিটো ঐক্য সংহতি মানুহৰ মাজত যিটো মৰম ভালপোৱা, ইয়াৰ 50% প্ৰায় বড়ো মানুহে অংশগ্ৰহণ কৰিছে ভক্তিভাৱে। তাত আমাৰ বেংগলী সম্প্ৰদায়ো আছে বা অন্যান্য সম্প্ৰদায়, মিচিং সম্প্ৰদায় আছে। গতিকে সেই গোটেইবিলাকৰ যিটো অসমখন এখন যে মিলনভূমি আৰু আমি যিখন অসম বিচাৰোঁ, যিখন ভাৰত বিচাৰোঁ, তাৰ এটা মিনি ৰূপ এটা ইয়াত দেখা পাইছোঁ। আৰু লগতে ভক্তিভাৱত সঁচাকৈ ডুব যাবলগীয়া পৰিৱেশ এটা। এবাৰ মানে প্ৰথমবাৰ চেষ্টা কৰিছে এনেকুৱা অনুষ্ঠান এটা, আগতে কেতিয়াও হোৱা নাই। ইয়াতে নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পৰা এবাৰ প্ৰথমবাৰ এনেকুৱা 3দিনীয়া কাৰ্যসূচী ৰাখিছে আৰু সফলভাৱেই শেষ হৈছে। আৰু নেক্সট জেনেৰেশ্যনটো মানে সৰু সৰু ল'ৰা ছোৱালীও বহুত শিকিছে, হয়নে? এইটো একদম নিশ্চয়কৈ, কাৰণ আজিৰ তাৰিখত ল'ৰা ছোৱালীবিলাকক আমি আজি যিখন পৃথিৱী দিম, কাইলৈ সেইখন পৃথিৱীৰে তেওঁলোক অধিবাসী হ'ব। আৰু আমি যদি ইয়াত সাংস্কৃতিক ভক্তিমূলক এটা পৰিৱেশ দিওঁ, অঞ্চলটোৰ আজিকালি যিটো ড্ৰাগছৰ প্ৰভাৱ, সুৰাৰ প্ৰভাৱ, অন্যান্য সামাজিক কামকালৰ যিটো প্ৰয়োভৰ, এই গোটেইবিলাকৰ পৰা এই আধ্যাত্মিক চিন্তা চৰ্চাই তেওঁলোক মুকলি কৰিব পাৰিব আৰু অসমীয়া সংস্কৃতিটো শিকাটো তেওঁলোকে এটা ডাঙৰ সুযোগ পাব। মিলনপুৰ বড়োবস্তিৰ যিটো নামঘৰ, মিলনপুৰ বড়োবস্তি বুলি নহয়, মিলনপুৰ বড়োবস্তিত অকল বড়ো মানুহ নাই, এতিয়া আমি সকলো জাতি জনগোষ্ঠী মিলি আছোঁ আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ তেনেকৈ উৎসৱবিলাক পালন কৰিবলৈ চেষ্টা কৰে। আৰু এইটো বিশেষকৈ কৃষ্ণ জন্মাষ্টমী আজিৰ দিনটোত ইয়াত কোনো জাতি জনগোষ্ঠীৰ কথা নাই, সকলোৱে আহি ইয়াত সমিলমিলভাৱে যি উৎসৱত মানে উপভোগ কৰিলে বা অংশগ্ৰহণ কৰিলে তাৰ কাৰণে আমি বহুত সুখী। আৰু এনেকৈ যাতে ভৱিষ্যতেও আৰু এনেকৈ উৎসৱ বৰবাদ হৈ থাকে তাৰ কাৰণে আমি আপোনাৰ ছোৱালীজনী লিচা, তাই বড়ো ছোৱালী হয়, কিন্তু ইমান ধুনীয়াকে একদম ফ্ৰণ্টৰ আসনত বহি তাই নাম দি আছিলে, কেনেকুৱা মানে ভাল লাগে, হয় নাই? নহয়, এইটোতো সকলোৰে ভাল লাগিব। এইটো বড়ো ছোৱালী নাম গাব নোৱাৰে বা অসমীয়া ছোৱালী আৰজ কৰিব নোৱাৰে, বড়ো গান গাব নোৱাৰে, সেইটো কথা নহয়। আমি অসমত যিসকল ব্যক্তি আছো, অসমৰ সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি সকলোৱে জনাৰ মানে জানিলে ভাল, তেতিয়া মানে আমি অসমীয়া বুলি অসমবাসী বুলি গৌৰৱ কৰিবলৈ থল লাগে আৰু। আজি আমাৰ একেৰাহে 3 দিন ভাগৱত অনুষ্ঠান হ'ল। এই অনুষ্ঠানটি ইমান সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালিত হ'ল, তাৰ কাৰণে ঈশ্বৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ই বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ সমন্বয় যি ক্ষেত্ৰ গঢ় দি উঠিল, ইয়াৰ পৰা আমাৰ অনুমান কৰিছোঁ ভৱিষ্যত প্ৰজন্মই বহুত ভাল পাব। এই আমৈগুৰি নামঘৰৰ সৌজন্য ইমান জাতি জনগোষ্ঠীক সামৰি আজি 3 দিনে যিটো অনুষ্ঠান অনুষ্ঠিত কৰিলে, এইটো সঁচাকৈ আমি বৰ ধন্য দিছোঁ সেই সমাজখনক। আৰু আমি সৰু লখিমপুৰৰ পৰা আহিও এই সমাজত থাকি ভকতৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাই আমি নিজেই আনন্দিত হৈছোঁ। এই সমন্বয় ভেটিটো যাতে গোটেই অসমবাসীৰ কাৰণে এটা চিনাকিৰ পথ হিচাপে চিহ্নিত হওক, তাৰ আশাৰে আমি সকলো ৰাইজ অসমবাসীকে আহ্বান জনাইছোঁ যাতে এনেধৰণৰ সমন্বয়ৰ ভেটি গঢ়ি তোলায়। ইয়াতে তাৰমানে আমি বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ যিখিনি আমি পৰম্পৰাগতভাৱে উৎসাহ দিবলৈ দেখিলোঁ আজি, যাতে ভৱিষ্যতে যাতে ইয়াৰ পৰাই এটা ভাল মেছেজ যায়, যাতে আগলৈ এনেকৈ ইয়াত কৰি আকৌ যাতে ভাল, এইটোৱে আমি কামনা কৰিছোঁ। ঈশ্বৰে আমাক আকৌ শক্তি দিয়ক, চবকে ভালে ভালে ৰাখক। কৃষ্ণ কৃষ্ণ।
ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে চাই যেনেকৈ সকলোৱে ক'লে বা মই দেখুৱালে আপোনালোকৰ বিভিন্ন জাতি জনগোষ্ঠী সংমিশ্ৰণেৰে ভৰা আমাৰ এই গাঁওখনত এটা নতুনকৈ নামঘৰ গঢ়ি তুলিছে আৰু ইয়াতে ইমান ধুনীয়াকৈ সকলোৱে সংস্কৃতি আদৰি লৈছে বহুত ভাল লাগিছে চাই আশা কৰোঁ এনেকৈ ভগৱানে সকলোকে শক্তি দিয়ক প্ৰত্যেক বছৰে বছৰে এনেকুৱা অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই